हेलो गाइज मोर यूट्यूब चैनल नयनमणि ब्लग तुले आपनालोक सकलोके स्वागत जनाइছোঁ। आशा करिছোঁ आपनालोक सकलो भाले कुशले আছে। আজি आपनालोकলৈ লৈ আনিছোঁ আন এটি ভিডিঅ'। আহক এতিয়া ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। এতিয়া সময় দুপৰীয়া 12টা বাজিছে। এই দেখিছেই নহয় বাহিৰত ইমান ৰ'দ দি আছে, বাহিৰলৈ ওলাব নোৱাৰি। আমাৰ নিহাই ৰাতিপুৱাই গা ধুই কৰি ল'লে, লৈ এয়া চুলি তুলি মেলি বাহিৰত ভুটুনি পানী ঘূৰি ফুৰিছে। যিহেতু দুপৰীয়া হৈ গ'ল ভাবিলোঁ কিনো খাবলৈ বনাওঁ। আহক এতিয়া আজি মই খাবলৈ কাৰণে কিনো বনাইছোঁ তাকে আপোনালোকক দেখাম। এইকেইটা মই কেৰেলা লৈ লৈছোঁ ডাঙৰ ডাঙৰ। এতিয়া ইয়াৰ ওপৰৰ বাকলিবোৰ ধুনীয়াকৈ এয়া দেখিছে নহয় কাটি লৈছোঁ আৰু চাফ পানীয়ে ধুই লৈছোঁ। আৰু এয়া আদা লচুন কেঁচা জলকীয়া কাটি লৈছোঁ। আৰু এইখিনি হ'ল বিলাহী আৰু এয়া হ'ল পিঁয়াজ। আগতে মই বিলাহী কেঁচা জলকীয়া আদা লচুন এই গোটেইখিনি মিক্সিত আগতে ভালমতে পিচি ল'ম। আপোনালোকে যদি কেৰেলা এনেকৈ বনায় নোখোৱা মানুহেও কেৰেলা খাবলৈ ল'ব, ইমানেই ধুনীয়া লাগে। এয়া তেল দি দিলোঁ। এতিয়া দিম পিঁয়াজ। আগতে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকেও এনেকৈ বনাই চাব কোচিছ কৰি। তাৰপাছত পিছা হোৱা এয়া আদা লচুন এই গোটেই পেষ্টখিনি ইয়াত ঢালি দিছোঁ। সোৱাদ অনুসৰি হালধি আৰু নিমখ দি দিছোঁ। এনেকৈ ভালমতে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া দিছোঁ ধনিয়া পাউডাৰ, মিট মছলা অকণমান দি দিছোঁ। একদম ভালকৈ এয়া দেখিছেই নহয় টাইট হৈ গ'ল। এতিয়া এনেকৈ কেৰেলাখিনিৰ ভিতৰত এনেকৈ টুকুৰা টুকুৰ কৰি মই কাটি লৈছোঁ। কেৰেলাখিনি এনেকৈ ভৰাই দিছোঁ। এতিয়া এয়া তেলত এনেকৈ এটা এটাকৈ দি যাম। দেখিছেই নহয় গোটেইখিনি মই কেৰাহীত দি লৈছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত।